বহুত গৰম আছে অলপ ধৈৰ্য ধৰ। ৰাণী মহাৰাণী তই এতিয়া আমাৰ নাৰ্ছিং হোমত এডমিট হৈছা, খা হাঁহৰ মাংস খা। ভাল পথ্যই যোগান ধৰিছোঁ দে তোক, প্ৰসূতি মা আৰু তোৰ এতিয়া 7টা চলি জন্ম হৈছে, তোক যদি ভালকৈ নোখোৱাং কেনেকৈ হ'ব। তোৰ এতিয়া খা হাঁহৰ মাংস দি খা, তোৰ এতিয়া সেই গাখীৰটো হ'ব, তেতিয়াহে চলিকেইটা তোৰ ভাল হ'ব, স্বাস্থ্যৱান হ'ব। তই কিন্তু অলপ পচা মুৰ্গী ক'বাৰ কিবা গেলা দাঙি নানিবি ৰে বাৰান্দাক লগিন, তোক বদ্ধ দিছোঁ মই। আৰু তই খালিহে তোৰ চানাকেইটা আহিব। তোক এতিয়া ৰান্ধি ৰান্ধি হাঁহৰ মাংস খুৱাই আছোঁ আৰু মৰমো কৰিছোঁ বেচেৰি, কিন্তু তই এটা কথা, তোৰ চানাকেইটা আৰু সেই হাঁহৰে মই বছৰে বছৰে ফুকোৱা চানাকেইটা সেইকেইটা খাই মূৰাটো চবেই থ'ব দে পথৰত নি ফেলে। তোক খুৱাম ৰান্ধি আৰু তোৰ চানাকেইটায়ে মৰম কৰি কৰি ডাঙৰ কৰিম আৰু আমাৰ হাঁহকেইটা ধৰি ধৰি খাব। এয়ে হ'ব দে আৰু উপায় নাই আৰু মোৰো জীৱন, তোহাঁতৰ লগতে এনেকৈ দে হ'ব দে।